নমস্কাৰ আজি আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় বড়োফা হাউচত 2025 HSLC যি দশম শ্ৰেণীৰ পৰীক্ষা এটো লৈ পেলাই এটা সংবাদমেল আয়োজন কৰা হৈছে ইয়াতে আমাৰ লগত উপস্থিত আছে নিখিল বড়ো ছাত্ৰ সন্থাৰ সম্পাদক বড়োচা ব্ৰহ্ম আৰু ইয়াত আমাৰ উপস্থিত সাংবাদিক বন্ধুসকল যে আমি ইয়াত আজি আপোনালোকক সংবাদ মাধ্যমৰ যোগেদি আমি এটো ক'ব বিচাৰিছো যে যোৱা কালি যি মেট্ৰিক এক্সামত যি সোশ্যাল সায়েন্স এক্সাম যি হৈছিল এই এক্সামত আমি কোৱেশ্চন পেপাৰত আমি দেখি পাইছো যে ইয়াত আগৰ বছৰত যেনেকুৱা হৈছিল যি প্যাটাৰ্নত দি কোৱেশ্চন পেপাৰ আহিছিল কিন্তু এই বছৰৰ কোৱেশ্চন পেপাৰটো কমপ্লিটলি এটো অলপ খলনি হৈছে বা বহুত প্যাটাৰ্নটো বহুত টাফ হয়তো আহিছে আমি এটো গম পাইছো আমাৰ তাত এতিয়া লগে বহু ছাত্ৰ ছাত্ৰীৰ অভিভাৱকসকলে লগতে আমাৰ বহু শিক্ষকসকলে ছাত্ৰ ছাত্ৰী আমাক জনাইছে যে এই পৰীক্ষাত যে কোৱেশ্চন পেপাৰ এটো বহুত মানে টাফ এটা আহিছে কঠিন এটো হৈছে যোৱা বছৰ বা আগৰ বছৰ বিলাকতো কোৱেশ্চন পেপাৰটো এমসিকিউ বা মাল্টিপল চয়েস কোৱেশ্চন পেপাৰ আহিছিল এটো যোৱা বছৰৰো আহিছিল কিন্তু এবাৰ এটো কোৱেশ্চন পেপাৰত এমসিকিউটো বহুত ক্ৰিটিক্যাল বা বহুত হাই লেভেলৰ এটো কোৱেশ্চন পেপাৰটো হৈছে আমাক জনাইছে আৰু আমিও এটো চাইছো এটো 10 স্ট্যান্ডাৰ্ড কোৱেশ্চন পেপাৰ হোৱা নাই আমি এনেকা কোৱেশ্চন প্যাটাৰ্নটো বা এই লেভেলৰ কোৱেশ্চনটো এটো এপিএসসি ইউপিএসসি এক্সামত আমি এটো দেখি পাইছো তাৰ কাৰণে আমি আসাম ষ্টেট স্কুল এডুকেশ্যন বোৰ্ড আৰু অসম সরকার আসাম গভর্নমেন্টক আমি জনাইছো যাতে কোনো কারণত আমার এই ছাত্র ছাত্রী সকলে ডিপ্রাইভ হব নালাগে বঞ্চিত হব নালাগে কারণ আমি এতিয়া বহু ছাত্র ছাত্রীর লগত কথা পাতি পেলাই আমি গম পাইছো বা আমি এটা মানে ভাবি পাইছো এটো ৰিজাল্টটো দি কেনেকা হ'ব এটো আমি অলপ সন্দেহজনক হৈছে দি ৰিজাল্টটো ভাল এটা হ'ব এটো আমি আশা কৰা নাই তাৰ কাৰণে আমি আসাম গভর্নমেন্ট আৰু যে আসাম স্টেট স্কুল এডুকেশ্যন বোর্ড এটো আমি জনাইছো যে ভৱিষ্যতত আমাৰ ছাত্ৰ ছাত্ৰীয়ে কোনো পইতে ডিপ্ৰাইভ যাতে নহয় এটো আমি জনাইছো আৰু আমি ভৱিষ্যতত যাতে ছাত্ৰ ছাত্ৰীয়ে ফিউচাৰত তাৰে এনেকা প্ৰবলেম লগত যেটো ফেস নহয় এটো আমি নিখিল বড়ো ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি এটো দাবী জনাইছো হয় এটো যেনেকা কোৱেশ্চন এটো দিছে এটো নিশ্চয় হ'ব নালাগিছিল আৰু ছাত্ৰ ছাত্ৰী বিলাকক আমি ধৰ্মক বা এনেকা হয়তো কোৱেশ্চন পেপাৰ এটো দিব নালাগিছিল আৰু ছাত্ৰ ছাত্ৰীৰ যে পঢ়া সময়ত ইবিলাক চিন্তাধাৰা আমি সময় দিব নালাগে আৰু যেনেকা মানে কোৱেশ্চন পেপাৰ ইয়াত আহিছে এটো মানে 10 স্ট্যান্ডাৰ্ডৰ ছাত্ৰ ছাত্ৰীয়ে এটো কোৱেশ্চনৰ এনসাৰটো ভাবিবই নোৱাৰে দিব নোৱাৰে কিছুমান মানে শিক্ষকসকলেও ইয়াৰ এনসাৰ মানে উত্তৰ বিচাৰি মানে অলপ তেখেতসকলেও উত্তৰ বিচাৰি মানে পাবলৈ কঠিন হৈছে এটো আমি পাইছো তাৰ কাৰণে আমি বাৰংবাৰ আমি দাবী জনাইছো যে এটো যাতে ভৱিষ্যতৰ ছাত্ৰ ছাত্ৰীয়ে কোনো পধ্যে ডিপ্ৰাইভ যাতে নহয়